হেল্ল' এভৰিৱান, আজি মই এটা ভিডিঅ' বনাইছোঁ মোৰ গছৰ এইবিলাক যিমান টাব আছে গছৰ পুলি ফুলৰ পুলি যিবিলাক আছে সকলোবোৰ চাফা কৰোঁ। কাৰণ মোৰ ওপৰত দুডাল ডাঙৰ ডাঙৰ গছ আছে, আম গছ, তাৰে পাতবোৰ সৰি থাকে। অনবৰতে সেইবোৰ মানে চাফাই কৰি থাকিব লাগে আৰু দিনটোত যিমানবাৰ সাৰোঁ সেইবাৰে চাফা কৰোঁ। অনবৰত জাৰডাল লৈয়ে থাকিব লাগে। তথাপিতো আজি ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ বুলি। এয়া কিমানবোৰ পাত ওলাইছে দেখিছেনে? গোটেই মাজে মাজে পাতবোৰ শুকান পাতবোৰ সোমাই আছে আৰু গছৰ কিছুমান মৰহি যোৱা পাতবোৰ উলিয়াই দিছোঁ, চাফা কৰি দিছোঁ। এইবিলাক কৰি মই বহুত ভাল পাওঁ। গছৰ পুলি ৰুই মই বহুত ভাল পাওঁ, ফুল ৰুই ভাল পাওঁ। এনেকৈ য'তে যি পাওঁ তাকে ৰুই থৈ দিওঁ আৰু ক'ৰবাত গ'লেও মই ফুল গছ বা দেখিলেই কিনি লৈ আহোঁ আৰু ক'ৰবাৰ পৰা ৰাস্তাৰ ওচৰৰ পৰা কিছুমান ঠানিও ভাঙি লৈ আহোঁ, আহি ৰুই থৈ দিওঁ। হৈও আকৌ বৰ ভাল লাগে ৰুই আৰু কৰিও ভাল লাগে।